আৰু এই ইতিহাস থিয়েটাৰত আৰু শ্ব' এটা আছে মৰম বিচাৰি যাওঁ, আৰু এই মৰম বিচাৰি যাওঁ ছিংগাৰ হৈছে এই জুবিন গাৰ্গ। এই গানটো হৈছে ইয়াত টেবুলখনত একদম বাতিয়ে বাতি মানে একদম আৰু ভাল লাগিছে কিন্তু কাষৰ বাতি হেণ্ডশেক দি ল বলা। আমি ক'ত গৈ আছো এতিয়া? এয়াৰপৰ্ট। কি কিবা কাম আছে? আচলতে ৰাতিপুৱা উঠিছো, ফোন কৰিছে যোগেশ দাই যে যাব লাগে বুলি। ওলাই আহিলো, ক'ত যাম, কি কথা, কি কাৰণত যাওঁ একো গম নাপাওঁ। জাষ্ট সেইকাৰণে ৰুমৰ পৰা ওলাই আহিছো। মানে ৱেটো যাতা পাতা নিচিনা হৈছে আৰু ৱেটো যাতা পাতা মানে এতিয়া গাড়ীখন ক'ত মানে ৰখিব তেতিয়াহে গম পাম আৰু আমি গৈ আছো জাষ্ট। আৰু এফালে আছে ৰাজা দা আৰু এইফালে দা চ' দেখা যাওক আজি কি ক'ত যাওঁ। আৰু এতিয়া আমি মিৰ্জা আহি পালোঁ, কামৰূপৰ মিৰ্জা মানে গুৱাহাটী। আৰু এই দাদাজনৰ মানে কি ইতিহাস মানে থিয়েটাৰ মানে এবাৰ বুকিং কৰিছে মানে। চ' আজি মানে এগ্ৰিমেণ্ট কৰিব আহিছে। চ' দাদাহঁতে এগ্ৰিমেণ্ট কৰি আছে ভিতৰত, আৰু মালিকৰ লগতে মানে এগ্ৰিমেণ্ট কৰি আছে। আই থিংক জানো মাৰ্চ মাহত হ'ব চাগে। মাৰ্চ মাহৰ ডেট জানো কেতিয়া ফিক্স হ'ব জানো। চ' হ'ল আধা ঘণ্টামান হৈ গ'ল। চ' ইয়াৰ পৰা গৈ মেলি জানো ক'ত যাওঁ, বাট ভাল লাগিছে। হৈ গ'ল আৰু আমি বেনাৰ হৈ গ'ল, এগ্ৰিমেণ্ট হৈ গ'ল। চ' 3 দিনৰ কাৰণে হৈ গ'ল এগ্ৰিমেণ্ট। চাগে ফেব্ৰুৱাৰী মাৰ্চত হ'ব। আৰু দাদা এজনে বেনাৰ দিব। মেলি দে, মেলি চাচোন কিমান ডাঙৰ। ডেট কেতিয়া নো? হ'ব নালাগে। এয়া ইতিহাস থিয়েটাৰ লিড কোনে কৰিব? আমাৰ মৃদুল ভূঞা ন? মৃদুল ভূঞা। আৰু তাৰিখ কেতিয়া হ'ব? 19 মাৰ্চত ন? দেৰগাঁও আমগুৰি। ৱেলকাম। এই চাবা আৰু চব অভিজিত আৰু মৰম বিচাৰি যাওঁ বলা। আৰু এই গানটো জুবিন গাৰ্গে গাইছে। এই চাব আৰু মৃদুল ভূঞা একদম চাব। আমি এতিয়া মালিকে মানে পোষ্টাৰ আৰু বেনাৰ দিছে আৰু এগ্ৰিমেণ্ট হৈ গ'ল। আৰু জেগাটো হৈছে মিৰ্জাপুৰ, গুৱাহাটী মিৰ্জা মানে। চৰি মিৰ্জাপুৰ নহয়, অনেক মিৰ্জা গুৱাহাটী। চ' জেগাটো চাওক, বহুত ধুনীয়া জেগা। ইতিহাস থিয়েটাৰ। আৰু এতিয়া আমাৰ গাড়ীখনত মানে ভৰাব আৰু বেনাৰ। এইখনো দিছে ন? এইবিলাক কি আছিলে? এইটো বাহিৰত মইতো ক'লো যাচি আমি পইচা দিছো, আমি যাব লাগে। আমি কি জানাই মানুহৰ আগত আমাৰো যিমান নাছিল। চ' কিমান মানে হপ কিমান আছে মানে, কিমান ভাবিছে, কিমান আশাবাদী মানে থিয়েটাৰ আচলতে বছৰ মানে নেক্সট বছৰৰ কাৰণে? চহৰত মানে যিবিলাক মানে নগৰ বুলি কয় আমাৰ মানে চহৰ নগৰ,
এ ক্লাছ থিয়েটাৰবিলাক তাৰ মানুহবিলাকে আনে, কিন্তু চাব যায় গাঁৱৰ মানে চাইকেল চলাই বৰষুণত তিতি চাব যায়। মই ভাবিছোঁ কি আমাৰ গাঁও অঞ্চলবিলাকত গ্ৰাম্যাঞ্চলতো মানে এ ক্লাছ থিয়েটাৰ আনিব লাগে, মানুহক চোৱাব লাগে। আৰু মানুহে দৰ্শকে যেতিয়া চাব আহিব এইটোৱে দিব, ভাল মানুহ হ'লে চাব আহিবই। মৃদুল ভূঞা আছে ট্ৰেজেডি কিং, তেখেত আছে ইতিহাস থিয়েটাৰত, সেইকাৰণে আমি এবাৰ মৃদুল ভূঞাক আনিম। 19, 20, 21 মাৰ্চ 2023 আহি আছে। জেগাটো দেৰগাঁও আমগুৰিত দেখাম আমি। আৰু সেইকাৰণে আমি মিৰ্জা আহিলোঁ, পোষ্টাৰ আনিলোঁ, বেনাৰ 3খন দিছে, য'ত এখন দিয়ে আমি আমাক 3খন দিছে। কেলে ইমান কিমান এক্সপিৰিয়েঞ্চ আছে এই মানে মই আজি 2016 চনত মই মানে এখন কলেজ খুলিছিলোঁ। এই কলেজখনৰ কাৰণে আমি হাজতে দেখাইছিলোঁ। তেতিয়া বহুত মানুহ হৈ গৈছিলে। মানুহ খোৱা বাঘ বুলি এখন নাটক আছিলে, যোগেশ কাশ্যপ আছিলে, তাৰপিছত ৰাতুল দাস আছিলে, স্বাগতা বৰুৱা আছিলে। বহুত ভাল লাগিল, দৰ্শকে বৰ সহায় পালে। এইখন দেখাই মানে মোৰ এক্সপিৰিয়েঞ্চ এটা আছে যে মানুহক ভাল বস্তু আনিলে নিশ্চয় মানুহ আদৰি লয়। আৰু সৰু কেনেবাকৈ কিছুমান নাটক আহে, কিছুমান আহে, এইবিলাক আহিলে ৰাইজে গালি পাৰে মানে। সেইকাৰণে আকৌ এবাৰ চেষ্টা কৰি চাইছোঁ, আকৌ যাতে মানুহে এনজয় কৰক, ভাল লাগে। ভাল থিয়েটাৰ মানে একদম গাঁৱলীয়া জেগাত এইবিলাক আনিব লাগে। তেতিয়া তেখেতে মানে আমাৰ অঞ্চলতো এনেকা থিয়েটাৰ আহে। মৃদুল ভূঞাকনো ক'ত মানুহে গাঁৱৰ মানুহে চাব পাৰে। আৰু টাউনত দেখা কিছুমান মানুহতো চাইকেল যাৰ নাই বা খোজকাঢ়ি যোৱা মানুহ বোৱাৰী জীয়াৰীয়ে চাব নাপায়। সেইকাৰণে নিজৰ চোতালতে হ'লে চাব, নিশ্চয় চাব, ভাল লাগিব। আশাবাদী আছে চবৰে, ধন্যবাদ। হয় নাই? বেষ্ট অফ লাক দিছো, ভাল চাকচেছ হ'ব। আৰু আগলৈ তেনেকে ভাল একদম থিয়েটাৰ একদম গাঁৱে একদম মানে ভিতৰত মানে মানুহৰ সবকা সাথ সবকা বিকাশ হৈ যায়। আৰু ভাল মানে আমাৰ আছামিজ মানে কি চিনেমা হওক বা এটা বিদেশত এখন থিয়েটাৰ কৰি সিহঁতক আৰ্টিষ্ট বিলাকক মানে কি তেখেতসকলেও কোৰ মাৰিব পথাৰত গৈ নোৱাৰে। তেখেতৰ কামে না নাটক অভিনয় কৰে। এইবিলাক আমি মঞ্চ আমি দিব লাগিব না। আমিও তেতিয়া মঞ্চ এখন দিলে সিহঁতেও জীয়াই থাকিব বা তেখেতসকলেও এটা পূৰ্ণতা পাব মানে। এইটো এটা ভাল কাম। এইবিলাক কোনোবাই চুকে কোণে আছে যদি এনেকৈ সহায় কৰক। এনেকৈ যদি নাট্যগোষ্ঠী আছে, থিয়েটাৰ আছে, এইবিলাক আপোনালোকে দেখাবলৈ চেষ্টা কৰক। আপোনালোকে চাব আহিব। আহি আছে ইতিহাস থিয়েটাৰ 2023 চনৰ মাৰ্চ মাহৰ 19, 20, 21 আৰু দেৰগাঁৱৰ আমগুৰি। আৰু এই ইতিহাস থিয়েটাৰত আৰু শ্ব' এটা আছে মৰম বিচাৰি যাওঁ। আৰু এই মৰম বিচাৰি যাওঁ ছিংগাৰ হৈছে এই জুবিন গাৰ্গ। এই গানটো হৈছে ইয়াত। আপোনালোকে এই বছৰ বা নেক্সট বছৰ ইতিহাস থিয়েটাৰ বিচাৰি যাব, তাতে মৰম পাব আৰু চব পাই যাব। মানে মিৰ্জালৈ আহি পেলাই এগ্ৰিমেণ্ট কৰা থিয়েটাৰ হৈছে এইখন। মানে ইয়াতে মানে আমি কিবা কিবি খাই ল'ম আৰু এয়া হৈছে ইতিহাস থিয়েটাৰ। মই গান্ধীৰ পুত্ৰ আছে আৰু জীৱন যোদ্ৰা আছে আৰু মৰম বিচাৰি ক'ত গৈ মৰম বিচাৰি যাওঁ ব'লা, য'ত নেকি জুবিন গাৰ্গে গান গাইছে, হয় নাই? কিবা কবি নেকি? হয়, আমি দেৰগাঁৱৰ পৰা মৰম বিচাৰি মিৰ্জা আহিলোঁ। এই থিয়েটাৰখন আৰু মৰম বিচাৰি মানে মৰম পাই লৈ গৈছোগে। আৰু এই মালিকৰ আহাৰ বুলি এখন ৰেষ্টুৰেণ্ট আছে। এই মালিকৰ ৰেষ্টুৰেণ্টতে আমি এতিয়া খাম। ইফালে থিয়েটাৰৰ আমেজ, ইফালে আকৌ আমি জুতি ল'ম আৰু এতিয়া। মই 3খনৰ ভিতৰত মোৰ নিজস্ব মানে সেইখন মই চাব, ময়ো যাম। মই লখিমপুৰ পৰা যাম, মৰম বিচাৰি যাওঁ ব'লা। আৰু আমাৰ মৰমৰ জুবিন দাই গান গাইছে তাত, আৰু অলপ আগত গানটো দিছিলোঁ। ভাল লাগিব। আৰু ইয়াতে অলপ খাই মেলি কিবা এটা খাই ল'ম। আৰু আমি যিখন ৰেষ্টুৰেণ্টখন মানে সোমাইছোঁ, যিখন উৎসৱত সোমাইছোঁ, এইখন হৈছে ইতিহাস থিয়েটাৰৰ মালিকৰ মানে সুভাষ দাস ডাঙৰীয়াৰ মানে হয়। ইয়াতে কিবা কিবি খাই লওঁ আৰু দেখা যাওক কি দিয়ে। কি আছে? এই বহুত কিবা কিবি ৰৌ মাছৰ আঞ্জা। আমাৰ এখন কিতাপেই হয় দেখোন দেই, সৰু সুৰা কিতাপেই হয় আৰু ন। আৰি মাছৰ ভাজা, আৰি মাছৰ আঞ্জা, আৰি মাছ টেঙা, আৰি মাছ সৰিয়হ, ইলিচ মাছ, ইলিচ ভাজা। কি খাবি সেইটো ক? কি লিখা? ভাত আৰু মাছ খাম। ভাত আৰু মাছ খাম ন? ভাত মাছ খাম, লগত লাডু চব্জি খাম আৰু দালি টেঙা জলকীয়া খাম। ফাইনেলি আমাৰ অৰ্ডাৰ আহি পাৰিলে। ভাল লাগিব। কালাৰ চা না, হা চব কাঁহী বাতি চব কালাৰ একে ন। আৰু দুটা আহিব, এইটো দাদা লওক। আৰু খানা আৰু মাছ অহা নাই বাৰু, মাছ আহি পাব এতিয়া। দেখিছা না মালিকৰ একদম কিমান বিজনেছ আছে একদম। ইয়াতো মানে একদম ডাঙৰ, ইমান ডাঙৰ হোটেল আছে মানুহজনৰ। ভাল লাগিব খাই।
আমাৰ এইফালে কি হয় এইটো আমি নাজানো নহয় এতিয়া এই আমাৰ বাজনীয়ে মাছ আনি দিছে আৰু এতিয়া একদম মানে একদম টেবুলখনত একদম বাতিয়ে বাতি মানে একদম আৰু ভাল লাগিছে কিন্তু কাঁহৰ বাতি কাঁহৰ কাঁহী কিবা এটা ভাল লাগিছে আৰু মাছ চ' খাই লওঁ চ' আজি ভাল লাগিলে মানে গৈ মেলি ভাল লাগিলে কথা পাতি মেলি ভাল লাগিলে এটা থিয়েটাৰ কেনেকৈ বুকিং কৰে ছাপ'জ বা আপোনাৰ কি কয় কেনেকৈ এগ্ৰিমেণ্ট কৰা হয় আৰু কৈছে মালিকজনে কৈছে কিমান লাভ লোকচানৰ মানে কেনেকৈ কৰিলে কেনেকৈ লাভ হয় বা কেনেকৈ কৰিলে কি কাৰণত লোকচান হ'বলগীয়া হয় সেইবিলাক কৈছে আৰু এডভান্স দি আহিছোঁ আমি এডভান্স দিছোঁ আৰু তেনেকৈ অলপ আৰু কিমানলৈ আহে কিমানত এগ্ৰিমেণ্ট কৰিলোঁ বাৰু ক'ব নোৱাৰি হয় নাই অলপ গোপনীয় হয় কথাবোৰ চ' আশা আছে মানে সপোন আছে আমাৰ যে ভাল ছাকচেছ হ'ব চ' মৃদুল ভূঞা আছিল ন হয় নাই চ' মৃদুল ভূঞা আৰু চব কাহিনী অভিজিত ভট্টাচাৰ্য অভিজিতৰ আৰু আমি সকলোৱে গম পাওঁ অভিজিত কেনেকৈ লিখে আৰু গান মিউজিক আমাৰ জুবিন দা আছে মৰম বিচাৰি যাওঁ আৰু গান শুনিছে আপোনালোকে কিমান ধুনীয়া গান একদম কিমান ধুনীয়া গাইছে লিখিছে ত' ভাল লাগিব যাব দেই চাবলৈ আহে আৰু চবেই চবেই চাবলৈ আহে আৰু এইফালে গৈছে আৰু বাই বাই আৰু আমাৰ ৰুম পালোহি চ'